আৰু মানে ভাষা নাই তাৰমানে এনেকুৱা সুখী হৈছোঁ, এনেকুৱা আনন্দ ভাত চাত খাবলৈ পাহৰি গৈছোঁ এইকাৰণে। খুব ভাল লাগিছে। মাহঁতে বহুত আশা কৰিছিলে মোৰ ৰিজাল্টৰ কাৰণে, বাকী ঘৰৰ মানুহবিলাকেও খুব আশা কৰি আছিলে। তেওঁলোকে আশা কৰা মতে ৰিজাল্ট কৰিব পাই মোৰ খুব ভাল লাগিছে। পিছপৰা অঞ্চলত তোমাক ধ্ৰুৱতাৰাৰ দৰে তুমি জিলিকি উঠিছা আৰু সেইটোৱে মানুহে কামনা কৰিছিলে, যিটো ভাবিছিলে সেইটোৱে হৈছে। তুমি তোমাৰ লক্ষ্য, তুমি কি লক্ষ্য হিচাপে তুমি বাছি লৈছা? মই এগৰাকী চিকিৎসক হ'ব বিচাৰোঁ ভৱিষ্যতে। তাৰ কাৰণে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু মই নিজে যিমানখিনি পাৰোঁ চেষ্টা কৰি যাম। নমস্কাৰ, মোৰ নাম শ্ৰী সাগৰিকা ডেকা। কোন বিদ্যালয়ৰ পৰা তুমি সুখ্যাতি উত্তীৰ্ণ হ'লা? মই ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল নগাঁৱৰ পৰা বিজ্ঞান শাখাত 96.2% লাভ কৰিবলৈ সক্ষম হৈছোঁ। ৰিজাল্টৰ আগমুহূৰ্তত কেনেকুৱা অনুভৱ কৰিছিলে? অলপ ভয় লাগি আছিলে, কেনেকুৱা হয় বুলি পেলাই, ভবামতে হয়নে নহয় বুলি। তাৰপিছত ৰিজাল্ট ওলোৱাৰ পিছত ভালে লাগিছে। সেই মুহূৰ্তত তোমাৰ বিশেষকৈ কালৈকে মনত পৰিছিলে? প্ৰথমতে মোৰ মা দেউতা, তেওঁলোকে মোৰ কাৰণে প্ৰথমৰ পৰা বহুত কষ্ট কৰিছে। তাৰপিছতে মোৰ শিক্ষাগুৰুসকল, তেওঁলোকে মোক বহুত সহায় কৰিছে বা পঢ়া শুনাৰ ক্ষেত্ৰতো বিভিন্ন ধৰণে সহায় কৰিছে। আৰু তাৰপিছতে মোৰ শুভাকাংক্ষীসকল, তেওঁলোকৰ আশীৰ্বাদ সদায় মোৰ লগত আছিলে। হয়। প্ৰথম ধন্যবাদ তুমি কাক দিবা এতিয়া? মা দেউতা। তাৰপিছত স্কুলৰ প্ৰিন্সিপাল ছাৰ, তেওঁ বহুত কষ্ট কৰিছে আমাৰ লগত, আৰু ছাৰ বাইদেউসকল সকলোকে। কেনেকৈ পঢ়িছিলা? মই কলেজৰ হোষ্টেলত আছিলোঁ। পঢ়াৰ নিৰ্দিষ্ট সময় নাছিলে, যেতিয়া মন যায় তেতিয়াই পঢ়িছিলোঁ। খোৱাৰ বাহিৰে বেলেগ কাম নাছিলে। ফোন চোন ইউজ কৰিব নিদিছিলেই। যেতিয়া মন যায় তেতিয়াই পঢ়োঁ, তেনেকৈ। চেষ্টা কৰোঁ ভৱিষ্যতে আৰু আগুৱাই যাবলৈ, তেওঁলোকে যেনেকৈ আশা কৰিছে। এজন চিকিৎসক হ'ব বিচাৰোঁ, লগতে সমাজৰ কাৰণে কাম কৰি যাব বিচাৰোঁ। নোৱাৰে হ'ব, কাৰণ সৰুৰে পৰাই মই পঢ়া শুনাৰ ক্ষেত্ৰত যি বিচাৰিছোঁ, দেউতাই যিমান কষ্ট কৰি হ'লেও মোক সদায় আনি দিছে। কেতিয়াও সেইবিলাক দিয়াৰ ক্ষেত্ৰত হেমাহি কৰা নাই। মোক যি লাগে তাকে আনি দিছে, কিতাপ পত্ৰই হওক বা যিকোনো বস্তুৱেই হওক। মই 96.2% পাইছোঁ। কিমানকৈ নম্বৰ পাইছিলা প্ৰতি ছাবজেক্টত? কেমেষ্ট্ৰিত 97, বায়'লজিত 99, ফিজিক্স 97, ইংলিছ 97, এছামিজ 91 আৰু মেথছত 85। 2027 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হ'ব, সেইসকলৰ উদ্দেশ্যে তুমি কেনেকৈ পাঠদান কৰিব লাগে, তুমি কি ক'বা? প্ৰথমৰ পৰাই কষ্ট কৰিব লাগিব। ছাৰ বাইদেউসকলে ক্লাছত যি পঢ়ায় সেইবিলাক ভালকৈ পঢ়িব লাগিব, আৰু লগতে NCERT বুক ভালকৈ ফ'ল' কৰিব লাগিব। তেনেকৈ আৰু কেইঘণ্টা বুলিয়ে কথা নাই বাৰু, মানে হোষ্টেলত থাকোঁ যিহেতু, যেতিয়া মন যায় তেতিয়াই পঢ়িছিলোঁ, হ'লেও 18-19 ঘণ্টা হৈছিলে। ফোন আমাক ইউজ কৰিব একেবাৰে নিদিছিলে, ফোনৰ একো সহায় লোৱা নাছিলোঁ। মানে মোবাইলটো অকণমান পাৰিলে এৰাই চলিব লাগে, নহ'লে মানে মোবাইল চাওঁ লাগি থাকিব বা পঢ়াত ইমান মন নবহিব। গতিকে প্ৰথমৰ পৰাই পাৰিলে মানে অলপকৈ এৰাই চলিব চেষ্টা কৰিব লাগে। নমস্কাৰ। আজি অনুভৱটো কেনেকুৱা হৈছে আপোনাৰ? হয়, মই খুবেই আনন্দিত হৈছোঁ ছোৱালীৰ ৰিজাল্ট পাই। যিটো আশা কৰিছিলোঁ, এই আশাটো অৱশ্যে মই মেট্ৰিকৰ সময়তো কৰিছিলোঁ, কিন্তু মেট্ৰিকত ঠিক আশাৰ অনুৰূপ ফল নহ'ল যদিও এইবাৰ মই সঁচাকৈয়ে খুব সুখী হৈছোঁ। মই যিটো মানে ৰিজাল্ট বিচাৰিছিলোঁ, সেই ৰিজাল্টটোৱে মই পাইছোঁ, আৰু সেই হিচাপে মই যথেষ্ট কষ্টও কৰিছিলোঁ। গতিকে মই ৰিজাল্টটোত সুখী হৈছোঁ। কষ্টৰ ফলৰ উপহাৰ দিলে আপোনাৰ ছোৱালীয়ে। হয়। তাক আপুনি কি আশীৰ্বাদ দিব? ভৱিষ্যতে যাতে আৰু আগুৱাই যাব পাৰে, আৰু আগুৱাই যোৱাৰ লগতে ওচৰ চুবুৰীয়া বা অঞ্চলৰ তলৰ প্ৰজন্মকো যাতে ভাল এটা পথ এটা দেখুৱাব পাৰে, আৰু সমাজৰ তথা ৰাইজৰ যিহেতু উপকাৰ হোৱাকৈ যাতে ছোৱালীয়ে ভৱিষ্যতে কিবা কৰিব পাৰে, তাকেই মানে কামনা কৰিছোঁ। আপুনি ছোৱালীজনীক কিদৰে আপুনি পঢ়ুৱাইছিলে? আৰম্ভণিৰ পৰাই তাই পঢ়াত ঠিকে ভালে আছিলে, আৰু মই অৱশ্যে পঢ়াৰ ক্ষেত্ৰত বিশেষ তাগিদা কৰিব লগা নহৈছিল। তাই সময় অনুসৰি তাৰমানে কিতাপ আগত লয় বা পঢ়াৰ কাৰণে পাছি থাকিব নালাগে, হেৰি কৰিব নালাগে। আৰু যেতিয়াই যি বস্তু বিচাৰিছিল, মই যিমান পাৰি কষ্ট কৰি আনি দিছিলোঁ। তাইক অভাৱটো অনুভৱ কৰিব দিয়া নাছিলোঁ। আপুনি ব্যৱসায় কৰে নে খেতি কৰে? মই খেতি কৰোঁ। ঠিক অলপমান আছে যদিও এই মানে হায়াৰ ছেকেণ্ডেৰী পঢ়া এই বৰ্ষ দুটাত মই অত্যাধিক কষ্ট কৰিছোঁ। মাটি, ঘৰুৱা মাটি তেনেকুৱাকৈ বিশেষ নাই, মই লিজত লৈছিলোঁ। মোৰ বন্ধু এখেতে মই দুয়োজনে মিলি লিজত যথেষ্ট মাটি খেতি কৰিছোঁ। যোৱা বছৰ মই 22 বিঘা মাটি মাকৈ খেতি কৰিছিলোঁ।
আমি দুজনে এইবাৰ প্ৰায় 30-35 বিঘা মাটিৰ মাকৈ খেতি কৰিছোঁ আৰু আমি অত্যাধিক কষ্ট কৰিছোঁ একমাত্ৰ ছোৱালীজনীৰ কাৰণে আৰু সেই হিচাপে আশানুৰূপ ফল পোৱা যেন মোৰ অনুভৱ হৈছে। দৰং জিলাৰ ভিতৰতে 96 নম্বৰ পাই আপোনাৰ ছোৱালীয়ে জিলাখনৰ গৌৰৱ কঢ়িয়াই আনিলে। আপুনি সুখীনে? হয়, মই সুখী। মোৰ খুব ভাল লাগিছে। মই লগতে ময়ো আচলতে সৰুৰ পৰা পাইছোঁ, মই যিহেতু পিতৃৰ বন্ধু, আমি সৰু অৱস্থা পাইছোঁ। তেওঁ সৰুৰ পৰাই তাৰমানে আচলতে পঢ়াৰ ক্ষেত্ৰত বৰ আগ্ৰহ আছিলে আৰু মানে সকলো ডিচিপ্লিন বজাই ৰাখি পঢ়িছিলে। আমি আচলতে সৰুৰ পৰাই যিমূলা বাঢ়ে দুপাততে চিন বুলি গম পাইছিলোঁ। গতিকে ময়ো পিতৃক অলপ ছাপোৰ্ট দিছিলোঁ যে পঢ়াব লাগিব। ৰামানুজনত ধৰ পঢ়াবৰ কাৰণে তেওঁৰ আচলতে সমৰ্থ নাই আমাৰ, আমি দুখীয়া মানুহ যিহেতু। তথাপিও আমি মানে মনোবল দিছিলোঁ যি হয় হ'ব, পঢ়াই পঢ়াওঁ ভাবিছিলোঁ আমি। তাৰপিছত ধৰ সুক্ষেত্ৰে উত্তীৰ্ণ হ'ল, সেইটো আমি পিতৃৰ লগতে ময়ো পিতৃৰ বন্ধু হিচাপে ময়ো আনন্দিত আৰু ভৱিষ্যতে আমাৰ এই অঞ্চল আৰু সকলোৰে উন্নতি হওক তাৰে কামনা কৰিছোঁ। মই কি ক'ম মানে মই এতিয়া কথা হ'ল কি মোৰ ছোৱালী বুলিয়ে ক'ব লাগিব। মই আউলেশ্বৰৰ জ্ঞান বিজ্ঞান জাতীয় বিদ্যালয়ত মই 2 বছৰ কাম কৰিছিলোঁ। তাইক মই মানে সাগৰিকাক মই পাইছিলোঁ 4ৰ্থ শ্ৰেণী আৰু 5ম শ্ৰেণীত আৰু তেতিয়াই মোৰ তাইৰ প্ৰতি এটা আন্তৰিকতা জাগিছিল। তাই যথেষ্টখিনি নিৰ্জীৱ ছোৱালী, এই ভয়ভীত কৰে যদিও তাৰমানে শিক্ষকৰ প্ৰতি যথেষ্ট শ্ৰদ্ধা আছিল তাই আৰু পৰীক্ষাৰ ক্ষেত্ৰতো ভাল ফলেই দিছে জাতীয় বিদ্যালয়ত থকা সময়খিনিত আৰু তাই আখৰখিনি বিশেষকৈ তাই আখৰ বৰ সুন্দৰ আখৰ আৰু তেতিয়াই মই আশীৰ্বাদ কৰিছোঁ আৰু তেতিয়াই আমি ভাবিছিলোঁ সাগৰিকাৰ ভৱিষ্যত নিশ্চয় এটা আছে। আৰু তাৰ পাছত অৱশ্যে মই 2 বছৰ কাম কৰি মই ওলালোঁ যদিও কেতিয়া আনিলে মই গম নাপালোঁ। জাতীয় বিদ্যালয়ৰ পৰা আমাৰ ৰঙামাটি পাব্লিকত দিলে, তাৰ পৰা মেট্ৰিক পাছ কৰিলে। মেট্ৰিকৰ সময়ত আমি খা খবৰ ল'ব আহিছোঁ আৰু এতিয়াতো মই এদিনাখন মোৰ আচলতে দেউতাকৰ দেবেন ভাতৃপ্ৰতিম মোৰ নম্বৰটো নাছিল। মই যথেষ্টখিনি মই কেৰি কৰি আছোঁ কিন্তু নম্বৰটো নাপায়। শেষত মই এই ভাতৃপ্ৰতিম মই বিদ্যুৎ শৰ্মা বন্ধুৰ নিচিনা বিদ্যুৎৰ পৰা নম্বৰটো লৈ মই তোমাকে খবৰ কৰিছোঁ, মই পিছত খবৰ ল'ম বাৰু দেবেনৰ, মই যাম বাৰু, এনেকৈ মই খবৰ ল'ব আহিছোঁ আৰু ভাল লাগিছে, যথেষ্ট ভাল লাগিছে। কাৰণ আমাৰ এই অঞ্চলৰ এটি সম্পদ বুলি আমি ক'ব লাগিব শিক্ষাৰ ক্ষেত্ৰত আৰু ইহঁতে এনেকৈ আগবঢ়াত ভৱিষ্যতলৈ মই আগবঢ়াব বুলি মই আশা ৰাখিছোঁ আৰু তাইৰ মনৰ যিখিনি মানে পৰিকল্পনা সেইখিনি শুদ্ধভাৱে যদি আগুৱাই লৈ যায় নিশ্চয় ভৱিষ্যত সুনাগৰিকৰ লগতে দেশ তথা ৰাষ্ট্ৰ তথা আমাৰ সমাজ আৰু আমাৰ গাঁওখনৰ প্ৰতি এটা ভাল পৰিৱেশ গঢ়ি উঠিব পাৰিব। লগতে তাই নিজে নিজৰ ভৰিত থিয় দি অন্ততঃ ঘৰখন চাব পাৰিব, এইখিনি মোৰ আশা। আৰু মই সাগৰিকাক মই দিম কি এদিনাখন আহিছোঁ, মই মৰম দিছোঁ, আন্তৰিকতাৰে মই আশীৰ্বাদ কৰিছোঁ আৰু ইয়াতকৈ উন্নত হ'ব লাগে। মোৰ নিজৰ ছোৱালীৰ ৰিজাল্টৰ সময়তো মই তাইক হেৰি কৰিছোঁ, এনেকৈ মানে আমাৰ এই কথা কৈছোঁ। মই এইবাৰো কৈছোঁ, এদিনাখন মোক কৈছে এই দেউতা ফটো আনিবা, আজি মই ফটো লৈছোঁ, মই মোৰ পেজত মই দি দিম। মোক তাই সদায় কৈ আছে কিয় নিদিয়া, বাকীবিলাকৰ কথাবিলাক লিখি থাকা। সেইকাৰণে মই আজি কৈছোঁ মানে ফটো ল'লোঁ মই ইতিমধ্যে, এইখিনি ফটো মোৰ পেজত মই দি দিম আৰু আপোনালোকে আমাৰ দৰে এই অঞ্চলত আহি এই আমাৰ সাগৰিকাৰ ঘৰখনৰ যিটো অৱস্থা আৰু লগতে তাই শিক্ষাৰ যিটো পোহৰ এইখিনি আপোনালোকে প্ৰকাশ কৰি দিব বুলি আমাৰ আশা থাকিল আৰু আমি আশা ৰাখিছোঁ ভৱিষ্যতে আপোনালোক আহিব, তেওঁলোকৰ উৎসাহ উদ্দীপনা দি লগতে আমাকো আমাৰ অঞ্চলটোকো এই শিক্ষাৰ ক্ষেত্ৰত এনেকৈয়ে প্ৰচাৰ হওক যাতে আমাৰ সকলো ল'ৰা ছোৱালী আগবাঢ়ি যাব পাৰে। এইখিনিকে কৈছোঁ আৰু বিশেষ আৰু ক'বলগীয়া মোৰ নাই আৰু তাইৰ প্ৰতি মোৰ আন্তৰিকতা সদায় আছে। আৰু এতিয়া তাইক যিটো এণ্ট্ৰেঞ্চ আছে মেডিকেল বা অন্যান্য সেইখিনিৰ কাৰণে আমি তাইক দিব দিছোঁ, এতিয়াৰ পৰা আৰম্ভণি কৰিব দিছোঁ। এইখিনিয়ে মোৰ তাইৰ প্ৰতি মৰম আৰু আশীৰ্বাদ বুলি মই এইখিনি সামৰিছোঁ। তাইৰ ৰিজাল্টত মই খুবেই সুখী হৈছোঁ। তাই সৰুৰ পৰা পঢ়াৰ ক্ষেত্ৰত খুব আগ্ৰহী আছিল। পঢ়াৰ ক্ষেত্ৰত তাই অলপো হেৰি কৰা নাছিল, অসুবিধা হোৱা নাছিল বা পাচিব লগা নাছিল। তাই সদায় পঢ়া শুনাখিনি নিয়াৰিকৈ কৰি গৈছিল। এতিয়া তাইৰ ৰিজাল্টত আমি খুবেই সুখী হৈছোঁ। তাই যাতে ভৱিষ্যতে যি পৰিকল্পনা কৰিছিল তাত যেন আগুৱাই যাব পাৰে। আপোনাৰ ছোৱালী যিদৰে দৰং জিলাত সুখ্যাতি উত্তীৰ্ণ হ'ল, তাই লেখীয়া আন মাতৃ সন্তানক আপুনি কি আশীৰ্বাদ দিব? তেওঁলোকৰ ল'ৰা ছোৱালী ভালকৈ যত্ন লওক, পঢ়া শুনাৰ ক্ষেত্ৰত উৎসাহ দিয়ক, এনেকৈ সাগৰিকাৰ দৰে যাতে আগবাঢ়ি যায়, ভৱিষ্যতে ভাল মানুহ হয়, তাকেই ক'ব বিচাৰিম।